কি লাগিব কি দিব এতিয়া দিব যি দিব ক'ব কি লাগে ক'ব তাৰ পৰা পইচা দিব না কি চব দিব আপুনি 40 পাৰ হৈ গ'ল নেকি মোৰ ইয়াত 40 পাৰ হৈ গ'ল অ বিয়া ইয়াতে অথনি যে আমি গৰমৰ কাৰণে বহুতো ব্যক্তি বিচাৰি পোৱা নাছিলো কিন্তু এটা সময় বাগৰি গৈছে ঠাণ্ডাও অলপ আহিছে সহ্য কৰিব পৰা এটা পৰিৱেশ হৈছে এতিয়া আমি দাদা এজনত ইটঙিতে আমি অলপ আগত চাই গৈছিলো ইয়াত গৰমৰ কাৰণে এজনো ব্যক্তি নাছিল কিন্তু বৰ্তমান ইয়াত আছে দাদা খবৰ খবৰ মানে আৰু খবৰ বেয়া মানে বৰষুণ পানী চানী নাই হয় সেইটোৱে আৰু আমাৰ মানে ধৰ পানীৰ কাৰণে সমস্যা হৈছে বাকীটো আৰু বৰষুণ আহিলে হয় বৰষুণ নহ'লে নাই আৰু আজিৰ গৰমটো কেনেকুৱা এই গৰম পুৰা একদম মানে ওলাব পৰা নাই ওলাব পৰা নাই না? পৰা নাই চব মানে তাকে মানে ধৰ ঘৰ টঙিতহে মানে থাকিব লগা হৈছে কিবা যিহেতু আগৰ সময়বোৰত গৰম কেনেকুৱা আছিলে যোৱা বছৰৰ গৰম এইবাৰতো বেছি হৈছে যোৱাবাৰ বেছি থাকি হৈছে। যোৱাবাৰতো পানীটো আছিলে হয়। এইবাৰতো পানীটো মানে বৰষুণটো ইমান নাই মানে আমাৰ গৰম হৈছে কিছুমান সময়ত গৰম হ'লেও আমি পথাৰত সোমাই গ'লে ঠাণ্ডা লাগে কিন্তু এইবাৰ পানীও গৰম মাটিও গৰম এই ওপৰৰ পৰা চব গৰম তাৰমানে চব ফালে গৰম পানীও গৰম এতিয়া ধৰ পানী আৰু নাই যে গৰম নহ'ব কি হ'ব আপোনাৰ মাটিয়ে গৰম হৈ গৈছে আৰু তাৰ কাৰণে কোনো ধান ৰুব পৰা নাই ৰোৱনী কেইটা হাল বোৱা কেইটা বা কঠীয়া তোলা কেইটাও ৰুব পৰা নাই এই কাৰণ মাটি টান হৈ গৈছে বৰষুণ দিয়ে আৰু এৰিলে ডাঙৰকে বৰষুণ তেনেকুৱা নাই আপোনাৰ পৰিচয়টো মোৰতো ৰাভা মানুহ ৰাভা মানুহ ঘৰটো ঘৰটোতো মোৰ জন্ম জেগাটোতো গোৱালপাৰাই গোৱালপাৰা গোৱালপাৰা মানে এই ধৰ এইটো গোৱালপাৰা আপোনাৰ কোনটো জেগা আমাৰ মাছলাম পৰে মানে ধূপধৰা ধূপধৰা মাছলা ধূপধৰা ধূপধৰা মানে মই এতিয়া বিয়া বাৰু কৰি ইয়াতে আছো চিচুগুনিতে ইয়াত বিয়া বাৰু কৰিলে তাৰ পৰা বিয়া বাৰু নাই ইয়াতেহে থাকে কি নাই ইয়াতে থাকে ইয়াতে থাকো মই কোনখিনিত আপোনাৰ ঘৰ আপোনাৰ হয় চান্দিপুৰত মোৰ ঘৰ কি লিখে ৰাভা লিখে ৰাভা লিখো মই ৰাভা লিখে কিমান বছৰ হৈছে আপুনি গোৱালপাৰাৰ পৰা ইয়াত আপোনাৰ এতিয়া 40 পাৰ হৈ গ'ল নেকি মোৰ ইয়াত 40 পাৰ হৈ গ'ল বিয়া ইয়াতে পাতিলে ইয়াতে পাতিলো আপুনি তাৰ পৰা কেনেকুৱা আহিলে অলপ জনালে ইয়াত মানে আমাৰ বাইদেউ আছে ককাই আছিলে এই ৰিজাৰ্ভত দিনতে আহিছিলে এনেকে ফুৰিব আহোঁতে চাবলৈ আহোঁতে তেনেকে থাকি গ'লো আৰু মই পৰিয়াল কেইজন পৰিয়াল 4জন ছোৱালী এজনী ল'ৰা এটা এতিয়া আৰু বোৱাৰী আনিলে আৰু বোৱাৰীও পালে বোৱাৰীও পালো জঙাই জঙাই পালো নাতি দুটা পালো এতিয়া আপোনাৰ সম্পূৰ্ণ সম্পূৰ্ণ হৈ গ'ল খেতি কিমান কৰে খেতি এতিয়া 6 বিঘা 6 বিঘা আপোনাৰ ভাই ককাই ক'ত ভাই ককাই মানে ইয়াত 2জন আছিলে তাত এতিয়া 2টা আছে এটা মানে এতিয়া ক'ব গ'লতো 2টা মৰি গ'ল এতিয়া আমাৰ 2জনহে আছো এতিয়া গোৱালপাৰাত এটা আছে মই এটা আছো গোৱালপাৰাত এটা আপোনাৰ ইয়াতে এটা আছো এতিয়া গোৱালপাৰা আৰু ই গোলাঘাট এতিয়াও ৰিলেশ্যন আছে ৰিলেশ্যন আছে অহা যোৱা হয় নে নহয় হয় এইবাৰ বিয়া খাব গৈছে বিয়া খাব গৈছে অ আমাৰ পৰিয়াল মাইকী মতা গ'লো তাৰমানে ইয়াত আমাৰ ককাই ল'ৰাটো আছিলে বোৱাৰী ছোৱালী চব গ'লো আৰু আপুনি ইয়াত আপোনাৰ ৱাইফ কিমান এই মিচিং মানুহ আপুনি মিচিং মানুহ বিয়া পাতিছে মিচিং মানুহ বিয়া পাতিছে কি লিখে আপোনাৰ তো চ লিখে নেকি চ লিখে নেকি এনেকুৱা খেতি কেইবিঘা কৰে বুলি ক'লে 6 বিঘা 6 বিঘা 6 বিঘা আপুনি ইয়াত আপুনি মাটিখিনি ল'লে না আপোনাৰ এইটো আপোনাৰ মোৰ কিবা সেইটো 4 বিঘাটো আধি তাৰ 2 বিঘাটোহে মোৰ কিনা মানে মোৰ এতিয়া আপুনি এই সময়ত যেতিয়া আহিছিলে এই সময়ত আপুনি জংঘল কাটা চাফা কৰাটো আদায় হৈ গৈছিল চাগে ইয়াত ন এইখিনি মানে কিবা মানে হালোৱা থাকিলোগে মই হালোৱা থাকিছিলে হালোৱা থাকি যিটো মানে গোৱালপাৰাত ককাই আছে সিয়ে চব দৰমহা লৈছে এতিয়া তাত মাটি চাটি ওলালে সিয়ে তাত থাকিলে মই ইয়াত গুচি আহিলো আৰু সেনেকুৱা মানে সি ভাল হ'ল এতিয়া মোৰহে বেয়া হৈ গ'ল এতিয়া ভাল হৈ গ'ল আপোনাৰো বেয়া হোৱা নাই দে এতিয়া আপুনি ল'ৰা ছোৱালী বিয়া পাতিলে বোৱাৰী পালে আৰু 6 বিঘা মাটি খেতি কৰি আছে স্বাস্থ্য ধুনীয়া আছে বাৰু এইটো চিন্তা খোৱা লোৱাটো ইমান চিন্তা কৰা নাই বাৰু ইজনে সিজন ভাই খালে খালি ককাই ভাই মৰম চেন থাকিব লাগে আৰু আজি দাদা এজন লগ পালে তেখেতে আছে গোৱালপাৰা ধূপধৰাৰ পৰা আহি গোলাঘাটত বৰ্তমান ইয়াতে আপোনাৰ জিন্দগীটো আৰু না জিন্দগী মনত পৰে নেকি আপুনি নিজৰ জেগা এই মনত পৰিলে কি হ'ব এতিয়া খালি যাওঁ বছৰত যেনে 2-3 বছৰ পিছত যাওঁ আলহী গ'লে একমাহ মান থাকা খাই মই অকলে গ'লে এতিয়া থাকিল দে 6 দিন না 4 দিন থাকা খালে আমাৰ আহিবলৈ দিয়া নাছিলে ককায়ে আৰু থাকিব দিছিলে থাকিব দিছিলে আকৌ কঠীয়া পাৰিবলৈ আছে নহয় আকৌ তাত থাকিলে নহ'ব নহয় এইটো ল'ৰাৰ বিয়া খাব গৈ আকৌ বিহু মাৰি থাকিলে নহ'ব আমাৰ আপোনাৰ এনে
অহা যোৱাটো হৈ থাকে কানেকশ্যনটো হৈ থাকে ফোন এতিয়া হয় ইয়াততো প্ৰায় ৰাভা ভাষা আপুনি এতিয়াতো এতিয়া মানে কছাৰী মাজতে আছো এতিয়া ৰাভা ভাষাটো নহয় এতিয়া মিচিং মানুহৰ লগত এতিয়া মিচিঙে প্ৰায় এইখিনিত আছে মিচিং মিচিং জানে আপুনি মই চব বুজি পাওঁ যেনিবা মিচিং বুজি পায় চব বুজি পাওঁ তাৰপিছত কছাৰীটো চব বুজি পাওঁ খালি মানে নকওঁ নকয় আপুনি যিমান লুকাই কাটিম মাৰিম ক'লেও তক নিশা নিম ক'লেও মানে মই সেইটো দুটা ভাষাটো মানে ঘটাব নোৱাৰে আৰু তাতো আপুনি কোৱাটোহে অলপ মানে এই মানে অসমীয়া কোৱাৰ এইটোৱে আৰু মানে চিম্পুল ভাষা এটা দুটাটো জানিব মই ইয়াত যাম আলহী খাব যাম এইটো কথা কেনেকা ক'ব মিচিঙত মিচিঙত যেনিবা ক'ব নাজানো সেইটোৱে মোৰ জামেলা মানে ভাত ভাত খাম আৰু বুলি ক'বলৈ জানে যেনে তেনে ধৰ আফিং টফো এনেকা মানে আৰু ভাত খাম ভাত খাম এইটো জানে মানে আদিন আচি এয়া এইবিলাক জানে আৰু না উইং মিচিং গান চান মিচিং গানটো মানে সেই অলপ আগত খাইছিলো সেইটো গানো গাইছিলো এতিয়া মানে তেনেকুৱা বড়ো গানৰ আগত মানে আলাৰণ জিনিচিমাং এইচব খুব গাইছিলো বড়ো কচোন যেনিবা মই এই আমুক এনেকা কৈছো যেনিবা নুখুৰে যেনিবা আং যেনিবা খুনাই যেনিবা যেনিবা এইখিনি যেনিবা চব বুজি মোনো আৰু যেনিবা বুজি মোনো যেনিবা मा इंखिरि मा आङो जेनेबा बर'नि एसे रायलायनोसै दे आंबो बर' नोंनि नामा मा आदैनि नामा नोंना बिनि नोंनि आंनिथ' राभा जेनेबा लंकेश्वर राभा लंकेश्वर राभा नोंनि मेन जायगानि नामा मा आंनि जायगाथ' गवालपारा आरो धुपधारा ओमफ्राय नैबेयाव जे रायजो जाफैबाय बे जायगानि नामा Iya Santipur दा सान्तिपुर दं आं सान्तिपुर दं आरो हाबा साबा खालामनाय इबो जेनेबा फिसा खासे या माने हिनजाव खासे दं हौवा खासे दं आरो जेनेबा परियाल आरो ना होमबाथ' हयथ' आलायारननि खोमसिन लामानि बेफोरखौ मा माखौ गोसोआव दं जेनेबा बे जेनेगा जेना इबो जेना गादान जेना हाय माने धर हा जेनेबा এই বিষয়ে যেনে আলায়ারন জিনিসিমাই বিষয় যেনেবা बेयाव बेफोर दं नालाय ना हादान खुलिनाय हादान जाहैनाय मेथाइफोरखौ गोसोआव दं नामा गोसोआवथ' बारा इमान गोसो गैया जेनेबा एसे खननो हागोन नामा जेनेबा बे संसारा रावबो गैया इसब बिदिनो आरो जेनेबा आरो जेनेबा गादान समायानो आरो कत आदा समाय कत मोनगोन मोना आरो हारसिं जानाय माने इबे संसार जानाय बिदिनो आरो जाबाय दे गोजोननाय थाबाय नोंथांखौ लोगो मोननानै धन्यबाद থাকিল মানে আপোনাৰ লগ পাই ভাল লাগিল আপুনি মিচিং আধা ৰাভা আধা বড়ো আধা এনেকা হৈ গ'ল আৰু না আইদুং আইকাবো হা বাই ধন্যবাদ থাকিল আকৌ ইফালে গাজৰি মোনা বাইদেউ ক'ৰ পৰা আহিলে অলপ ৰখিবিচোন আজি গৰম কেনেকুৱা লাগিলে অলপ কচোন ইফালে দৰাই ইফালে আহক গৰম কেনেকুৱা অনুভৱ গৰম না নামটো কি আছে আপোনাৰ সৰু কাকলাৰী আজিৰ বতৰ কেনেকুৱা হ'ল আজিৰ বতৰ গৰম আৰু খুব গৰম না কাম কৰিব পৰা নাই গৰমৰ কাৰণে এনেকুৱা যদি গৰম হৈ থাকে আপোনাৰ খেতিয়কসকলৰ কাৰণে কি অসুবিধা হ'ব পানী চানী শুকাই যাব এই অসুবিধা হ'ব ধান চান লগাবলৈ পানী শুকাই গৈছে আৰু এই গৰম বৰষুণটো তেনেকৈ বৰ বেছিকৈ দিয়া নাই গৰম চাওক বহুত অসুবিধা হ'ব পাৰে যদি আৰু দুদিন তিনিদিন যদি দুদিন আৰু দিলেই এনেকুৱা গৰম দিলে ইয়াত পথাৰত পানী নাথাকিব পানী নোহোৱা হৈ যাব তেতিয়া ইয়াত খেতিয়কসকলৰ কাৰণে দিগদাৰ মানে খেতি লগাব নোৱাৰিব ন তেতিয়া আৰু ইয়াত খেতিয়কসকলৰ কাৰণে একো নাই আৰু বুলি ক'ব পাৰিব আৰু ইয়াত আহাই বন হৈ যাব বাৰিষাৰ সময় সেইটোৱে আছিল আপোনালোকক জনালো যে আজিৰ গৰমৰ তাপমাত্ৰা বাঢ়ি অহাত ৰাইজে গৰমক সহ্য কৰিব পাৰাত ক'ত টঙিত ক'ত গছৰ ছাৱনিত বহি সময়টো কটাব লগা হৈ গৈছে সেইটোৱে আছিল বাইদেউ আপুনি ক'ৰ পৰা আহিলে অলপ ৰখিব গৰমটো কেনেকুৱা লাগিলে আজি অলপ নক'ব অলপ গৰম যদি চৰকাৰক জনা খেতি কৰিব নোৱাৰিলে আপোনালোকক কি সহায় লাগিব
কি লাগিব কি দিব এতিয়া দিব যি দিব ক'ব কি লাগে ক'ব তাৰ পৰা পইচা দিব না কি চব দিব আপুনি পইচাহে যদি লাগে এবাৰ আমাক। এবাৰ খেতি ধান ৰুব পাৰিছে না পৰা নাই পাৰাই নাই পানী সিঁচি লগাইছো অ আৰু গৰমত মানুহ থাকিব পৰা নাই আপোনাৰ কি বয়স হ'ব? কিমান হৈছে কিমান হৈছে মানে 50ৰ বেছি হ'ল। 50ৰ বেছি হৈছে অ অ এতিয়া ইমান বয়সীয়াল ব্যক্তিয়ে খেতি কৰিছে বৰ্তমান খেতি যদি ধান ৰুব নোৱাৰে অ চলিব কেনেকা নহয় জানো অ এতিয়া ল'ৰা চৰকাৰক ছোৱালী কি ক'ব এতিয়া যে আপোনালোকৰ হয়তো আধা সময় বাৰিষাৰ সময় গুচি গৈছে গুচি গৈছে এতিয়া আজিও আৰু কিমান মান লগাব পাৰিলে কিমান বিঘা লগাই আপুনি কিবা 2 বিঘামান লগাইছো সিঁচি আলি চালি নাই দিয়া হলে হ'ব নহলে নাই হ'লে হ'ব নহ'লে নাই সময় পাৰ হোৱাৰ কাৰণে না কিহৰ কাৰণে সময় পাৰ হোৱা কাৰণে মন দুখ লাগিছে অ চৰকাৰক কি ক'ব যদি ৰুব নোৱাৰে চাউল নাথাকিলে আপুনি খাব কি কি খাব নাতিপুতি কি খাব শুকাই থাকিব লাগিব ভাত খাবা নাপাব চৰকাৰক কি জনাব কি দিব কি লাগে বুলি ক'ব এতিয়া যদি খেতি চাউল নাই ৰেচন ভৰাই দিব লাগিব বুলি ক'ব নেকি ৰেচন ভৰাই দিব লাগিব নহ'লে ল'ৰা ছোৱালী কেনেকে পঢ়িম আমি পঢ়া শুনা চলা ফুৰা নহয় জানো অ এতিয়া এইটোৱে কওক যে এতিয়া এজনত 5 কেজি দিয়ে না ৰেচন 5 কেজিৰ পৰা আৰু কাটিহে দিয়ে কাটি দিয়ে 4 কেজিহে দিয়ে 4 কেজি দিয়ে অ এতিয়া 4 কেজি এক মাহৰ কাৰণে জুৰে ক'ত জুৰিব নোজুৰে নহয় এক মাহত কিমান লাগে আপোনাক এজনত এক মাহত কিমান লাগিব লাগে সৰয়ে 10-15 কেজি লাগে 10 কেজি কৰি যদি দিয়ে তেতিয়াহ'লে আপোনালোকে চাউলৰ অসুবিধা নহ'ব না হয় তেতিয়া এইটোৱে লাগে বুলি কওক মামাক লাগে দে আমাক লাগিবই না লাগিবই ধান ৰুব নোৱাৰিলে মামায়ে অ বছৰৰ চাউলটো দিব লাগিব দিব লাগিব আপুনি তেলো নকলে দিব কেনেকে পাব? তেলো দিব লাগিব নিমখো দিব লাগিব জলকীয়াও দালিও দিব লাগিব, দালি, আলু, চব দিব লাগিব চব। অ। আপুনি কবই বিচৰা নাই অ। কেনেকা দিব এতিয়া ক'ব লাগিব তাৰ কাৰণে ক'ব লাগিব সুবিধাটো ক'ব লাগিব এইটোৰ কাৰণে আপোনালোকৰ মাজত মই আহিছো লুগুৰাটো এৰি গ'লচোন হ'ল দে লগৰীয়া আপুনি কৈছে আপুনি পাব দে বেছি নকওঁ আৰু নামটো কওঁ আপোনাৰ মোৰ নাম মীনা খাখলাৰী মীনা খাকলাৰী তেখেতে ঘৰৰ পৰিয়াল 6জন পৰিয়াল যদি ধান খেতি কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে দায়িত্ব ল'ব লাগিব ন লাগিব এই কি আছিলে নামটো আপোনাৰ মীনা মীনা খাকলাৰী পৰিয়ালক চৰকাৰে যাতে দেখে নহয় জানো ধন্যবাদ থাকিল বেয়া নাপাব দেই ঠিক আছে ধন্যবাদ আমি খেতি সকলৰ লগত অলপ লগ ধৰিলোঁ সেইটোৱে মোৰ চেনেলৰ যোগেদি এইটোৱে জনাব বিচাৰিছোঁ যে কি অসুবিধা হৈছে খেতিয়কসকলে বৰ্তমান ইয়াত প্ৰায় খেতিয়কসকলে খেতি কৰিব নপৰা বা চিজন গুচি যোৱাত মন ভাঙি গৈছে আৰু লগতে গৰমৰ কাৰণেতো তেখেতলোকে আৰু মন ভাঙি গৈছে যদি দুদিনমান যদি আৰু এনেকুৱা গৰম বৰষুণ নিদিয়াকে থাকে সেই পথাৰ এনেকুৱাই খালী হৈ পৰি থাকিব বুলি তেখেতলোকে কৈছে তেখেতলোকৰ মনৰ পৰা সেইটোৱে আছিল আপোনালোকক জনালে চাওক খেতি পথাৰ খালী হৈ আছে ধন্যবাদ থাকিল বাই বাই